আজিৰ ভিডিঅ'টো বেটি স্কুল যোৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া তাই স্কুল গ'লেই, তাই স্কুল গাড়ীত যায়। এইখন তাই স্কুল গাড়ী আহিলে গ'লেই তাই। এই দেখিছেনে বৰষুণ দি আছে, পানী পানী হৈ আছে। এইকেইটা ওলাই সৰুকেইটা ওলাই ৰৈ আছে। এতিয়া মই ওলাই ল'লোঁ, সিহঁতক থৈ আহোঁগৈ। এয়া মই হেলমেট লৈ লৈছোঁ, হেলমেটটো পিন্ধিবই লাগিব। এতিয়া মই সিহঁতকেইটাক থৈ আহি এতিয়া দুপৰীয়াই আকৌ সিহঁতক আনিব গৈছোঁ। ৰ'দ দেখিছে কিমান ৰ'দ, স্কুটিখন ইয়াতে থৈ দিছোঁ হেলমেটটো লগাই। এতিয়া মই হেলমেটটো পিন্ধি লওঁ। হেলমেটটো পিন্ধি মই এয়া চাবি লৈ লৈছোঁ। চাবিটো লৈ মই যাওঁ, সিহঁতক লৈ আহোঁগৈ। দুপৰীয়া আহি ভাত পানী খাই ইহঁতে বায়েক আহি পোৱাৰ পিছত এয়া দেখিছেনে আকৌ গছত মধুৰি পাৰিছে, বাৰীৰ পিছফালে থকা গছজোপাত। বায়েকে পাৰি দিছে। ইহঁতকেইটাই মধুৰি বুটলিব। চোন চোনে মধুৰি মূৰত পৰে বুলি জঁপিয়াই ফুৰিব এতিয়া চাবচোন। চুমুও গৈছে, বিচাৰি আছে। মধুৰি পৰা হৈ গ'ল এতিয়া। মধুৰি আনি এয়া দেখিছেনে, এটা বেয়াই, ওপৰটো চাওকচোন পকা ধুনীয়া। দুটামান কেঁচা পাৰিলে। এইকেইটা সিহঁতক খাবলৈ মনা কৰিছোঁ মই। কাৰণ কেঁচাকেইটা খালে আকৌ বেমাৰ হ'ব পাৰে ন। গধূলি মামাহঁতৰ ঘৰলৈ ল'ৰাটোৰ বাৰ্থডে মাতিছিলে, তালৈ গ'লোঁ। কিন্তু ল'ৰাটোৰ বাৰ্থডে কেক কটা মোচনটো চাওকচোন তাৰ একচন। দেখি হাঁহিয়ে উঠিলে। সি কেক কাটোৱে কৈ থাকে। সি কেক কাটি নিজে খাই লৈছে, লগৰবিলাকে চাবচোন কেনেকুৱা হাঁহিব এতিয়া। নিজে কাটিছে, নিজেই খাইছে চাওকচোন। তো আজিয়ে আছে।